तामुलपुर जिला सिनि सुक्लाय सेरफां ब्लक कमिटि बीपीएफनि 63 बोसोरारि जथुम्माया दिनै गरेस्वरनि सुवागपुराव जालाङो। सानसेनि हाबाफारिजों खुंनाय सुक्लाय सेरफां ब्लक बीपीएफ हान्जानि जथुम्मायाव बीटीसीनि बारग' मावफुं सोद्रोमा गणेश कछारीजों लोगोसे हान्जानि गुबुन गुबुन गोजौ दैदेनगिरि लोगोसे गोबां मावथि सोद्रोमा आरो ओनसोलनि गोबां रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं सुक्लाय सेरफां ब्लक कमिटि बीपीएफ हान्जानि 63 बोसोरारि जथुम्मानि गेजेरजों गुबुन गुबुन राजखान्थि हान्जानि गोबां मददगिरि रायजो राजाफोरा बीपीएफ हान्जानि खान्थिखौ मोजां मोननानै फैबाय थानाय समाव बीपीएफ हान्जाखौ मदद होलांनो होनना बीपीएफ हान्जायाव हाबो। আৰু সেলফ হেল্প গ্ৰুপ বিলাকে যিটো মানে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল, যিটো মানে বন্ধন বেংকৰ লোন লৈছিল, 2021 চনত বিজেপি এমএলএ ইলেকশ্যনত ভোট দিলে তেখেতসকলক লোন ৰেহাই দিম বুলি কৈছিল। বাইদেউসকলে ৰেহাই পাইছে না? বন্ধন বেংকৰ লোন পাইছে নেকি? পোৱা নাই। গতিকে সেই ধৰণৰ আজি বিজেপি চৰকাৰ, ইউপিপি চৰকাৰ, এজেপি চৰকাৰে ৰাইজক ঠগাই আছে। সেইদিনা এমপি ইলেকশ্যনৰ আগে আগে অৰুণোদয় দিম বুলি ভুৱা পত্ৰ আপোনালোকৰ ওচৰত বিলাই দিছিল। আজি কিয় ফৰ্ম মিলাব পৰা নাই? মিছা কথা। তেখেতসকলে আপোনালোক ঠগাইয়ে থাকিব, কিন্তু হাগ্ৰামা মহিলা ডাঙৰীয়াই মিছা কথা নকয়, ই বেছি কাম কৰে। হাগ্ৰামা মহিলা ডাঙৰীয়াই 6 বছৰ বিএনপিৰ নেতৃত্বত আন্দোলন কৰি ফলে বিডিসি চুক্তি কৰি আনিছে। এই বিডিসিত আমি 39টা ডিপাৰ্টমেণ্ট আমি ট্ৰান্সফাৰ চাকৰি পাইছো। ৰাস্তা বনাব পৰা, দলং বনাব পৰা, মেডিকেল বনাব পৰা, স্কুল বনাব পৰা, বানপানীৰ পৰা কমিউনিটি হল বনাব পৰা। কিন্তু 2000 পিছত এফচুৰ নেতৃত্বত, এনডিপিৰ নেতৃত্বত এটা চুক্তি হৈছিল, বুজা পৰা চুক্তি, শান্তি চুক্তি। এই চুক্তিত কোনো দফা নাই, ৰাস্তা বনাব পৰা ইয়াত পাৱা নাই। এই ধৰণৰ কথা। এইটো কাল্পনিক, বিটিআৰ শব্দটো কাল্পনিক। 2025 চনত হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰ বনালে বিটিআৰ শব্দটো বিলুপ্ত হ'ব। আজি বিটিচিৰ হে চৰকাৰ, বিটিচিৰ দ্বাৰা চাকৰি